নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি হৈছে 5 জুন বিশ্ব পৰিৱেশ দিৱস। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে মইনাক প্ৰতি বছৰে একোটাকৈ গছপুলি ৰোপণ কৰাওঁ আৰু আজিও এটা গছপুলি ৰোৱাম বুলি ভাবিছোঁ তাক। আৰু ভাবিলোঁ ভিডিঅ'টো আজি এনেকৈ আৰম্ভ কৰোঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। তেনেহ'লে চাওঁচোন আহক মইনাইনো কি গছপুলি ৰুৱে। এইকেইটা হৈছে হাঁচি পুলি, ঘৰৰে গছৰ তলত ওলাই থকা পুলি হয়। আমাৰ এইটো চাইডে হাঁচি গছ এভেইলেবল হয় আৰু গছৰ তলতে বহুত পুলি ওলাই থাকে। কালি দেউতাকে সময় নাপালে কামত ব্যস্ত হৈ থকাৰ কাৰণে, আৰু সেইটো কাৰণে আজি হাঁচি গছৰ তলত ওলাই থকা পুলি 3টামানকে খান্দি আনি তাক ৰোৱাবলৈ বুলি আনিছে আৰু এতিয়া সি দেউতাকৰ সহায়তে ৰুব। এতিয়া বাজিছে ৰাতিপুৱা 7:30 আৰু আজি সোনকালে ৰাতিপুৱাই মইনাক গছপুলিকেইটা ৰোৱাই লওঁ বুলি ভাবিছোঁ। আজি মথুৰাপুৰ হায়াৰ ছেকেণ্ডেৰীত মথুৰাপুৰ ফাইন আৰ্ট এণ্ড ক্ৰাফ্ট চেণ্টাৰৰ সৌজন্যত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন কৰিছে আৰু মইনাক তাত অংশগ্ৰহণ কৰাম বুলি ভাবিছোঁ। আৰু আজি তাৰ প্ৰথম হয় প্ৰতিযোগিতাত, সেইটো কাৰণে সোনকালে গছপুলিকেইটা ৰোৱাই লৈছোঁ। আজি প্ৰথম ৰোৱা পুলিটো হৈছে এইটো, অলপমান ভিডিঅ' কৰি থৈছিলোঁ। যোৱা বছৰ মইনাই ৰোৱা পুলিকেইটা হৈছে এইকেইটা। হাঁচি পুলি ৰুইছিলে, বহুত ডাঙৰ হ'ল। পচোৱা পুলি সোনকালে ডাঙৰ হয়। এইকেইটা যোৱা বছৰ ৰোৱাকেইটা। এই পুলিটো 2020 চনত ৰোৱা আৰু এইটো পচোৱা পুলি নহয়, গছৰ তলৰ পৰাই উঘালি নি ৰোৱাগৈ। সেইটো কাৰণে ইয়াৰ চেহেৰাটো বৰ ভাল নহয় আৰু এনেকুৱা দিনত হাঁচি পোকবিলাকে পাতবিলাক খাই দিয়ে আৰু পিছত আকৌ নতুন পাত ওলাই গছজোপা পোকে খাই দিয়াৰ লগে লগে মৰি যোৱাৰ দৰে হয়। এইটো হৈছে এটা পাইন পুলি। এইটো 2019 চনত ৰোৱা আৰু এইটো সি জীৱনত প্ৰথম ৰুইছে 19 চনত। আৰু এনেকৈ সি দুটা ৰুইছিলে, মাটিতে ৰুই দিছিলে। মই কিন্তু ইটো টাবত লগাই দিলোঁ। টাবত লগাই দিয়া পুলিটোৰ চেহেৰাটো বৰ ভাল নহয়, টাবত এনেও পুলিবোৰ ভাল নহয় আৰু মই সেইটো ভিতৰতে ৰাখি দিছোঁ। টাবত লগোৱা পুলিটো হৈছে এইটো পাইন পুলিটো। ইয়াৰ চেহেৰাটো বৰ ভাল নহয় আৰু মই এনেকৈ ইনডোৰ প্লাণ্টবিলাক ভিতৰতে ৰাখি থওঁ। এইবিলাক হৈছে স্নেক প্লাণ্ট, বেলেগ বেলেগ প্ৰজাতিৰ হয় আৰু এইফালে মনি প্লাণ্টো এনেকৈ ৰাখি দিছোঁ। এনেকৈ সেউজীয়া সেউজীয়া হৈ থাকিলে, ভিতৰখনো যদি সেউজীয়া হৈ থাকে বৰ ধুনীয়া লাগে দেখিবলৈ আৰু মনটোও ভাল লাগি থাকে। সেইটো কাৰণে মই এইবিলাকতে এনেকৈ লাগি থাকোঁ আৰু মইনায়ো মোৰ লগতে এনেকৈ লাগি থাকে। ফুল ৰুই থকাই হয়, জোপোহা গছ মোৰ বৰ প্ৰিয়। এইটো মইনা আৰ্ট স্কুললৈ ওলাইছে। আজি কেই তাৰিখ? 5 জুন। আজি বিশ্ব পৰিৱেশ দিৱস। ভালকৈ আঁকিবা দেই। অঁ, কি আঁকিব সিহে জানে আৰু। যাবলৈ বুলি ওলাইছে। লেপটপৰ ওপৰতে বহিব দিয়া। এই বহিলে লেপটপটোৰ ওপৰতে। বাই বাই। এতিয়া বাজিছে 11টা। মা ঘৰৰ পৰা আহোঁগৈ। মইনাক আৰ্ট স্কুলৰ পৰাই লৈ যাম। লৈ লৈছোঁ। মই আহি 11:15 মানৰ পৰাই ৰৈ আছোঁহি আৰু মইনা ওলোৱাই নাই। সি একেবাৰে পুৰস্কাৰ লৈহে আহিছে। এয়া সি প্ৰথম পুৰস্কাৰ পালে ক শাখাত। এতিয়া পাইছোঁহি ৰহদৈ পুখুৰী আৰু ৰহদৈ পুখুৰীৰ পাৰতে অলপ ৰৈছোঁ। চাওকচোন পুখুৰীৰ পৰিৱেশটো ইমান ধুনীয়া আৰু ই অলপমান ৰওঁ বুলি ক'লে, ৰৈ দিছোঁ। আৰু আৰ্ট স্কুলৰ পৰা ওলাওঁতে 1:30মানেই বাজিলে। ঘৰ আহি পালোঁহি আৰু এইজোপা হৈছে লিচু গছ। আজি লিচু খাব লাগিব। এইবিলাক লিচুবিলাক অকণমানি অকণমানিকৈ দেখিছে চাগে আপোনালোকে, আৰু বাদুলিয়ে খায়, সেইটো কাৰণে এনেকৈ দি থৈ দিছে। ওপৰত আছে, কেপচাৰে কৰা নাই চাগে। আৰু এইটো মইনা। এইফালে লগতে এজোপা আম গছো আছে। আম গছ বহুত আছে আমাৰ ঘৰত। এয়া আম আৰু এইবিলাক হৈছে লিচু, আৰু লিচু দুটাই ছিঙিবলৈ গৈছে। লৈ যাব লাগিব এইখিনি ঘৰলৈ। অহা দেৰি হ'ল, সময় নাই খাবলৈ। এতিয়া চাওঁ আহক মোৰ মাৰ ঘৰৰ ফুলনিখন। মাৰ ঘৰতনো কি কি ফুল ফুলি আছে আজি আপোনালোকক দেখুৱাওঁ। এইজোপা হৈছে নয়নতৰা আৰু এইটো ইন্দ্ৰমালতীৰ পুলি হয় আৰু এইবিলাক মিনি গোলাপ। মিনি গোলাপ আমাৰ ঘৰতো আছে, ইয়াৰ পৰাই নিয়া হয় ডাল। আৰু এজোপা নয়নতৰা।
আৰু লগতে এজোপা মিনি গোলাপ। এজোপা হৈছে প্ৰিয়দৰ্শিনী, ফুলজোপা বহুত ফুলে। এইটো পুলি ময়ে আনিছিলোঁ, বৰ ধুনীয়া ফুলে। আৰু এইফালে মিনি গোলাপ আছে, এইবিলাক ইউফৰবিয়া সৰুবিধ। আৰু এইকেইজোপা হৈছে অলপ মাজুবিধ। আৰু এইবোৰ নাৰ্জী ফুলৰ পুলি এনেকৈ আছে। ৰেইনকোট আছে না? শুনা তেতিয়া ভালে লাগে। আজি ভিডিঅ'টো ইমানতে সামৰি দিছোঁ। ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে লাইক কৰিব। আৰু মোৰ ভিডিঅ'বিলাক যদি আজি আপোনালোকে প্ৰথমবাৰৰ কাৰণে চাইছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।